হাই ফ্ৰেণ্ডছ, মই আজি নতুনকৈ আকৌ আহিছোঁ এটা নতুন এপিছডলৈ। আজি এটা হণ্টেড ষ্টৰি এটা বনাইছোঁ। আজি চাওক এই ষ্টৰিটো কেনেকুৱা ভাল বনিছে। হণ্টেড ঘৰ হৰৰ হয় ষ্টৰিটো। আপুনি ষ্টৰিটো চালেহে বুজি পাব, নহ'লে বুজি নাপায় একদম। চাওক এতিয়া কি হয় আগত। হাই, মই হিমাংশু আৰু আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ না কি। আৰু মোৰ লগত আছে, আজি চাওক কোন কোন আহিছে মোৰ লগত। অৰুণাভ, অৰুণাভ আহ। এইজন আমাৰ অৰুণাভ। হিমাংশু, আজি এটা এপিছড বনাবা বুলি কৈছিলা ষ্টৰি। মই আহি গ'লো। মোৰ ফ্ৰেণ্ড অৰুণাভ আপোনালোকে চালে। আৰু বিবেকক মাতিছোঁ। ঐ বিবেক আহ। হিমাংশু, মই আহি গ'লোঁ। আজি মানে কিবা এপিছড এটা বনাব বুলি কৈছিলা, হণ্টেড নিচিনাকৈ কিবা। ঐ বিবেক, তই ঠিকেই গেছ কৰিছ। আজি আমি হণ্টেড মানে হৰৰ ভিডিঅ' বনাম। চাওক আজি কি হয় এই এপিছডটোত। দেৰি কেলে কৰি আছোঁ, আমি যাওঁ ভিতৰলৈ। হিমাংশু, যাওঁ এতিয়া নেকি? হিমাংশু যাওঁ, নহ'লে ভূতে আহিলে ভয়ে আছে ইয়াত। হিমাংশু, পিছে বেছি ভয় লগা নাই মোক। এই যা, নহ'লে ভূতে আহিলে লৈ যাব তোক। তহঁত দুটা ডন নালাগিবি ইয়াতো কাজিয়া কৰিবি নেকি হে? যাওঁ ঘৰৰ ভিতৰলৈ। আজি এপিছডটো কমপ্লিট কৰি কেনে হেৰিম। হিমাংশু, বহুত ভয় লাগি আছে মোক। ভয় নকৰিবি অৰুণাভ, আমি আছোঁ। তহঁতি ইয়াতে ৰ, মই এতিয়া যাই কেনে আহিছোঁ। আগে পিছে দেখা নাই এই বাংলাটো, মানে বাংলাদেশ নে বাংলা হয় নাজানো। যাই কেনে বিবেক, হিমাংশু একদম মস্ত ভাল জমাইছে আমাক। বাংলাদেশ বুলি কৈছে বাংলোটোক। হণ্টেড যে বনাইছো আমি। ঠিকে কৈছ বে, মজা। মাংস একদম ভাল জমাইছে একদম কৈ কেনে। আয়া হিমাংশু, তোমাৰ হালটো কেনেকে হৈছে এইটো? কাক মাৰি মাৰি এনেকে হৈ গৈছে অৱস্থা? নকবি ইয়াৰ, তাৰ কি হৈছে। বহুত বেয়াই লাগি গৈছে হিমাংশুলে। মই দুখ পোৱা নাই, মই মাৰি থৈ আহিছোঁ। দুখ পোৱা চিনবিলাক যে নেদেখাই কেনে হাঁহি মাৰিছে একদম। বহুত মাৰিলোঁ একদম। সম্ভৱ না, বহুত কঁকাল में बिक कर दिया साला भूत ने। मैं ही जीता पर देखा, मेरा किक और कराटे घूसा जैसा हाथ कहीं है ही नहीं। एकदम ऐसा किक मारा कि वो उछल के तो नीचे ही गिर गया। बस ऐसे किया हाथ को ऊपर कर। তই ৰ, মই মাৰি থৈ আহিছোঁ। যা যা বেটা, তই মাৰ খাই কেনে আহিবি একদম। ভূতটো মৰত মাৰিছে। কি হ'ল? তই কৈছিলে যে মই মাৰি থৈ আহিম বুলি, তইও মাৰ খাই আহিছ নেকি হিমাংশুৰ নিচিনাকে? হে বিবেক? বিবেকৰ একো কাম নাই বুলি ভাবিছ তহঁতি? ৰ অৰুণাভ, তই যাই কেনে আহ, তেতিয়াই গম পাবি কি হৈছে মোৰ। মই যাই কেনে আহিছোঁ। অৰুণাভ পাই গৈছে মজা। বহুত মাৰিছে। বল ভূতে বহুত মাৰে ইয়াত। মোৰ পৰা তহঁতি বাচিব নোৱাৰ। আমাক কি কম মূৰ্খ বুলি ভাবিছো হা? বিবেক আৰু অৰুণাভ শুনা, হাঁহি থাকা, তেতিয়া ভূত মৰি যায় বুলি শুনিছো। হিমাংশু, এতিয়া যাওঁ, আমাৰ এপিছডটো কমপ্লিট হৈ গ'ল। ঠিকে কৈছ তই, আমাৰ এপিছড কমপ্লিট হৈ গ'ল মানে হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ, নহ'লে সিহঁতে আমাক মাৰিব। ভাগ্য ভাল যে আমি তাৰ পৰা আহিলোঁ, নহ'লে ভূতে আমাৰ পিতা চেণ্ডেলে এৰাই দিলে। ফ্ৰেণ্ডছ, আমাৰ এই এপিছডটো চাই কেনেকৈ পালে? ভাল পাইছে তো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব জৰুৰ কৰিব। আপুনি কমেণ্ট কৰিব, নতুন নতুন টপিকত ভিডিঅ' আমি পঠাই থাকিম। বাই বাই।